কহুয়া বন মোর শান্ত মন আল ফুল হাতেৰে লোৱা সাবতি এটি এটিখন যেন মুকুতাৰে ধন এনে হেৰুৱালে নাহে উভতি কহুয়া বন মোর শান্ত মন আল ফুল হাতেৰে লোৱা সাবতি আজি আকৌ পৱা ফেষ্টিভেলৰ কাৰণে যিখিনি প্ৰস্তুতি হৈছে তাৰ ভিডিঅ' দেখাবলৈ আহিলোঁ। এতিয়া সময়টো বহুত হৈ গৈছে, হয়তো ইমান ভালদৰে ফটোবিলাক নাহিবও পাৰে, তথাপি যিমান পাৰোঁ দেখাই যাম। আমি এতিয়া নিৰ্দিষ্ট স্থানলৈ যাম য'ত মঞ্চ বনি আছে, তাৰ পৰা দেখাই আছোঁ। 60% দলঙৰ কাম হৈছে, তাকো বৰ ঠিক হোৱা নাই, হয়তো আকৌ সম্ভৱ সলনি কৰিব লাগিব দলংখন। যি ধৰণে বিচৰা গৈছিলে দলংখন ঠিক সেইধৰণে আমি পোৱা নাই। আমাৰ মতে আৰু অলপমান ধুনীয়া হ'ব লাগিছিলে, ড্ৰয়িং মতে হ'ব লাগিব দলংটো। কি হ'ল, কাম সামৰিলে? বৰ ধুনীয়া বস্তু। আমি আহিছিলোঁ কাম চাবলৈ, আপোনালোকে আহিয়ে গ'ল যে। সামৰিলে যে কেলে? কেইদিনমান আগত যিটো ভিডিঅ' দেখাইছিলোঁ তেতিয়া আপোনালোকক এই ছাইডৰ সেই ঘৰটোহে দেখাইছিলোঁ, আৰু মঞ্চৰ সেই ওপৰৰ যিকেইটা খুঁটিকেইটা সেইকেইটাও নাছিলে। আৰু আজি আহি দেখিছোঁ এপাৰৰ ঘৰটো হৈ গ'ল। এতিয়া সেপাই এটা এপাই এটা, মাজতে মঞ্চ ভাগ, তাৰপিছতে ওপৰৰ চাৱনি আছে, চাৱনি হ'ব। আৰু খুব ধুনীয়া, মানে ভাল লাগি গৈছে এতিয়াহে মঞ্চ ভাগ। সঁচাকৈ 80% কাম সম্পূৰ্ণ হওঁতেই ইমান সুন্দৰ লাগিছে, আৰু 100% হ'ব গ'লে মানে কিমান ধুনীয়া লাগিব 100% কাম হোৱাৰ পাছত, তাকে এটা অনুভৱ কৰোঁ হৈছে। আৰু সেইফালে আমাৰ নৰেশ ছাৰ আহি আছে, তেখেতো আহিছে ইতিমধ্যে। পিছফালটো দেখাইছোঁ, একেবাৰে কাষতে নদী, পানী দেখিছে নহয়। নদীৰ মাজত যিহেতু এই মঞ্চ ভাগ হৈ আছে, এয়া পানীত, সেইফালে সেইটো ঘৰ পানীৰ ওপৰতে আছে, তাৰ কাৰণে হয়তো অকণমান খুব ভাল লগা অন্যতম হ'বলৈ গৈ আছে। খুব সুন্দৰ। আমি পিছফালৰ পৰা ভিডিঅ'টো কৰি তাকে দেখাইছোঁ। এয়া আপোনালোকক দেখাই আছোঁ জোনাই পবা মহোৎসৱৰ কিছু দৃশ্য। যিহেতু আমি এতিয়া পবাতে উপস্থিত আছোঁ, আৰু পবাৰ যি এই প্ৰস্তুতি চলি আছে মহোৎসৱৰ, তাৰে আমি দৃশ্য কিছুমান দেখাই আছোঁ। প্ৰায় 80% কাম ইতিমধ্যে শেষ হৈছে বুলি ক'ব পাৰি, আৰু কিছু আছে, এইখিনি হোৱাৰ পিছতে সম্পূৰ্ণ হৈ উঠিব।
আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আজিলৈ আহিলোঁ, বাই বাই।